EPPL जिंदाबाद 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 मरण टप्पा जिंदाबाद 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 Baru जिंदाबाद 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 Nunai Sarbang Jikibo जिंदाबाद যেহে নেকি মৰিয়ম বাইদেউক বা আমাৰ প্ৰমোদ ছাৰক ভোট দিব লাগে যে 5 বছৰৰ এটা শান্তিকাল হৈছে আৰু অল বিটিআৰত এটা অশান্তি হোৱা নাই সেইকাৰণে আমি বিচাৰিছোঁ যে নুনাই চাৰপাং হিচাপে মৰিয়ম টাপ্পো বাইদেউ জিকাটো নিশ্চিত আৰু ৰাইজে ভোট দিব মৰিয়ম বাইদেউক আমি ইপিপিএল চৰকাৰক এইটোৰ কাৰণে বিচাৰিছোঁ যে আমি যি আগন্তুক বিতকাল 17 বছৰ আমি বহুত অশান্তিৰে মানে অশান্তি বুলি মানে কি যিকোনো বস্তু ডেভেলপমেণ্ট চালে আমি ৰকি আছিলোঁ মানে তো এই 5 বছৰ প্ৰমোদ বড়ো ছাৰৰ যিটো নীতি আদৰ্শ চালোঁ তাতে চাই কিনে মানে আমাৰ মনবিলাক ইমান মানে যে শান্তি পাইছোঁ আৰু আমি ৰাইজৰ যিটো আমাৰ অঞ্চলৰ আমাৰ ভিচিডিচিৰ যিখিনি মানুহে যে মানে ইপিপিএলৰ নামটো শুনিলে এতিয়া অলপ শান্তি পাই আছে তো তাৰ কাৰণে আমি এইটো দলত সবে মিলি কিনে আমি আৰু শান্তিৰ বতাহটো মানে আগবঢ়াই লৈ যাবৰ কাৰণে আমি আশা ৰাখিছোঁ তাৰ কাৰণে আমি চিৰস্থায়ী বিচাৰিছোঁ আৰু আমাৰ শান্তিটো লাগে ইয়াৰ কাৰণে যে আমি ব্যৱসায় কৰোঁ বা ক'ৰবাত চাকৰি কৰে তো এইখিনিত যাৱা আৱা মানে ৰাস্তা ঘাট সবফালে মানে আমি শান্তিৰে এতিয়া বসবাস কৰিব পাইছোঁ তাৰ কাৰণে আমি ইপিপিএল দলক বহুত মনেৰে শান্তিৰে আমি আগবঢ়াই লৈ আৰু মানে ভোটটো দিম বুলি আশা ৰাখিছোঁ আমি নুনাই চাৰপাং হিচাপত আমি ইপিপিএলক দিব বিচাৰিছোঁ এইটোৰ কাৰণতে যে ইপিপিএল দৰে আমাৰ শান্তি আৰু উন্নত পথত লৈ গৈ আছে যিহেতু আমাৰ শিক্ষা অনুষ্ঠানবিলাকো ভাল কৰি আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আছে ভৱিষ্যতৰ লগত কথা আছে তাৰ বাবে যে বিটিআৰবাসীৰ সাধাৰণ ব্যক্তি হিচাপে আপোনালোকৰ সংবাদ মাধ্যমৰ হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতে নিৰ্বাচন অহা সময়ৰ পিছৰ পৰাই দেখি আছোঁ ছ'চিয়েল মিডিয়াত ফেচবুকত দেখি আছোঁ যে হাগ্ৰামা মহিলাৰী অকল হেলিকপ্টাৰহে কৰি আছে তেখেতে জনসাধাৰণৰ কথা কোনো ভাবা নাই তেখেতৰ মাথাত এইটো চিন্তা অহা নাই মই মোৰ ব্যক্তিগত মন্তব্য দিছোঁ যে হাগ্ৰামা মহিলাৰীৰ যিটো ওপৰত যেনেকুৱা টাকলো একো মাল নাই তেখেতৰ ভিতৰতো চাগে একো মাল নাই কাৰণ তেখেতে যে এটা জনপ্ৰতিনিধি তেখেতে যে এটা বিটিআৰৰ CM হিচাপে আছিল 15-17টা বছৰ তেখেতে যে জনসাধাৰণৰ কাৰণে কিবা কৰিব লাগিব বা জনসাধাৰণৰ কি ফায়দা হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰত উঠি ফুৰে বা ক'ৰবাত প্লেনত উঠি ফুৰে বা ৰকেটত উঠি ফুৰে তাতে বিটিআৰৰ জনসাধাৰণৰ কিবা ভাল যেন হ'ব কিবা উন্নতি হ'ব আপোনালোকে সংবাদ মাধ্যমক আপোনালোককে মই আপোনালোকৰ জৰিয়তে মই হাগ্ৰামা মহিলাৰে কুৱেশ্যন কৰিছোঁ যে হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰত উঠিলে বা ৰকেটত উঠিলে বা তেখেতে মুনত গৈ পেলাই যদি বা চন্দ্ৰত গৈ পেলাই যদি থাকে চন্দ্ৰতো গৈ পেলাই যদি বিটিআৰ ইলেকশ্যন কেম্পিং কৰে তেনেহ'লে বিটিআৰৰ জনসাধাৰণৰ কোনো নিৰাপত্তা হ'ব জানো বা বিটিআৰৰ জনসাধাৰণৰ কোনো উন্নতি হ'ব জানো মোৰ এইখিনি মন্তব্য যে হাগ্ৰামা মহিলাৰী যে কিমানখিনি হেৰি তেখেতে কৈ আছে মাটি বিক্ৰী কৰি হেলিকপ্টাৰ আনিছোঁ মাটি বিক্ৰী কৰি হেলিকপ্টাৰত তেল ভৰাইছোঁ তেখেতৰ হেলিকপ্টাৰ তেখেতক মুবাৰক আজিৰ দিনত বিটিআৰবাসী ৰাইজে হেলিকপ্টাৰ নালাগে নাঙল চাঙল একো নালাগে বিটিআৰবাসী চবকে ট্ৰেক্টৰ লাগে ট্ৰেক্টৰ জিন্দাবাদ প্ৰমোদ বড়ো জিন্দাবাদ